মোক তুলি তালি কৰিলে ডাঙৰ মখনা মিঠামতে পাহৰি ভাগৰ কৰিছিল স্নেহ মোক দুগালত চুমা খাই তেৱে মোৰ পূজনীয়া মৰমৰ আই চাখা এই শুনছা এই তেলচুৰাক উঠাই নেটবি দে আজি অলপ ঘুমাক দে এই পৰীক্ষাৰ সেইকেইদিন বেচাৰাক বহুত সোনকালে উঠাই দিছিলোঁ আমি বহুত কষ্ট হৈছে সেইকেইদিন তাৰ আজি ঘুমক দে অলপ এইকেইদিন তাৰ বহুত কষ্ট হৈছে বেয়াও লাগে কিন্তু কি কৰবি এই ভাল ফল পাবাক লাগি অলপ কষ্ট কৰবাই লাগব এই সেইকেইদিন তাক ৰাতিপুৱা উঠাই দিছোঁ যদিও মোৰ মনটোৱে কোৱা নাছিল এইকেইদিন অলপ ঘুমাক দে দেৰিক লগি নামটো দে যেতিয়া লাগি ঘুমাই থাকে ঘুমাই থাকক এই কিবা কাম থাকলি মোক কবি এই তাক একো কৰবা নেদবি দে এইকেইদিন হ'ব দে নকওঁ কিন্তু তাক কবিচোন আপিকেইটাক অলপ পঢ়াই দিবা নালকে সি মোক পঢ়াই দিবা তাতকে মই বেছি ভালকে জানো এই চুপ থাক দাইদাকতকে বেছি জানা হ'ল ততকে 2 বছৰ আগতে পাছ কৰি আহিছি এইগিলাখান সি পাছ কৰলা কি হ'ল তাৰ আকৌ মনত নাই কিবা এটা সুধলি আগে বাহানা মাৰে তই মস্ত দাহুলাই সি পঢ়িবা নৰে তই কলি মানিম মই সিদিনা মাষ্টৰহঁতক সুধিছিলোঁ নহয় তাৰ পঢ়াৰ কথা কিবা এভাৰেজ বুলি কৈছি তাতে গম পাই গৈছোঁ মই মাষ্টৰহঁতে তাক লৈ কিমান আশা কৰি আছে 90% ওপৰত পাব দে এভাৰেজ গেলাই 90% ওপৰত পায় কৈছোঁ না মই সেইকাৰণে তাৰ পৰা অলপ আইডিয়া ল'বি তই এটা কাম কৰচোন এই তেলচুৰাই টোপনিতে ভালকে কাপোৰ চাপোৰ উচি নে উৰে নাই চাই আছোন ঠাণ্ডা পাব নহ'লি যাওঁ ৰ পুতাৰে ৰাতিপুৱা 5টাতে উঠি ক'ৰবাত গেছি যা তই বেটি 5টাতে উঠি যোৱা গম পাইছা যদি তেতিয়াৰ পৰা কিয় মনে আছা ক'ব পৰা নাই তোক আজি তেতিয়াৰ পৰা ক'বা এৰি কিয় মনে আছিলি কিয় মনে আছিলি শুনি আছিলো মই তহঁতৰ কথা গেলা পুতাৰে বৰ গুণন না তোক মই এনে দাহে ধৰা বুলি কোৱা নাই ক'ত গেছি দাইদেৰে নাজনো মই ক'ত বা গেল মোৰ আপাটো যায় অলপ বিচাৰি যা এনেও 8টা বজাত মাতলি উঠবা নোখোজে এই 5টাতে বা ক'ত গেল চলিটো যায় অলপ বিচাৰি হয়তো শুনে এনে সি 8টা বজাৰ আগত নুঠেয়ে আজি 5টাতে উঠছি ক'ত বা গেল সি বলচোন বল অলপ বিচাৰি যাওঁ এই গাঁৱত দেখি যাওঁ নেকি বিচাৰি বল তহঁতে পঢ়ি থাক আমি তাক বিচাৰি আহোঁ যদি বিচাৰি নাপাওঁ ডাইৰেক্ট দি আছোঁ আজি তহঁতক শিক্ষা ইকিদিনে শান্তিৰ দিন কলেজ আৰম্ভ হ'লি আৰু খেঙে থাকবো তই বোলে ডিষ্টিংশ্যন পাবি শুনা পাইছোঁ পাবি দে ডিষ্টিংশ্যন মই ঘৰত এনে কৈ থৈ দিছোঁ নহ'লে হাল্লা কৰি থাকব না ভাল মাথা মাৰছা দেখোন তই উমেশ খুৰা তই বোলে গেম খেলে বহুত পইচা ইনকাম কৰি আছা পালো সেনকেতো চলি আছো মই মোকো শিকে নেতাকি ভাল চাই মোবাইল এটা লো তোৰ দেখোন মোবাইলেই নাই ভাল মোবাইল এটা ল'বা লাগব ৰ এই সিদিনাখনে মাইৰ অৰুণোদয় 9,000 টকাটো সোমাইছিল ৰ 9,000 আছে দেখোন আৰু 3,000 মান যোগ দি ফেলে 12,000 ভাল মোবাইল এটাই পাবি তই 12,000 দামী মোবাইলত গেম খেলবা পাৰিম না হেং মাৰবয়ে 12,000 টকীয়া মোবাইলটোত হেং মাৰবেও পাৰে তই এটা কাম কৰ 9,000 টকাটো ডাউন পেমেণ্ট দি ফেলে 25,000 টকীয়া এটা লো পিছত তই খেলা ফেলে কিস্তি মাৰ ঠিক পাৰিবি খেলা খেললি পইচা পাম না কিয় নাপিয়ে মই দেখোন সেই পইচা দিয়ে চলি আছো ঘৰখনো চলাই আছো সেনকে আপাটো ক'ত গেলে মোৰ কিন্তু মস্ত ভয় লাগছে তই ৰাতি কিবা গালি চালি দিছিলি নেকি তাক নহ'লেতো আমাক নককে ঘৰৰ পৰা নলে সি নাই মই একো কোৱা নাই তাক ক'ত গেলতে আছো না সিফালে চাওঁ কান্দি থাকবা নালাগে যৌ বা ভালেখিনি পইচা পাইছা দেখোন তই পাবি দে তয়ো ক'ত গেছলি তই ৰাতিপুৱাৰ পৰা ইমান বিচাৰি আছো মই তক কি হিয়ে ক'ত গেছলি তই ক'ত গেলো মই পুৱা অলপ খোজ কাঢ়বা ওলাই আহিছো তই ঘৰত কৈ আহিবা নৰা নেকি আমি ইমান টেনচন লৈ আছো দেখছে না মাৰে কেনে অৱস্থা হৈছি কৈ আহিবা নৰা মিছা টেনচন দিলি আমাক তহঁতে মোৰ মান সন্মান শেষ কৰি দিবি যা ঘৰত যাও তই কি চাই আছা তই বল
কি কারবার আয় এন্ধর কি হল মই আকৌ তলা মুধাই নাপলো ও সুবিন্দা সুবিন্দা ও সুবিন্দা হাও চাত দেখোন আহক দিয়ক বহক এই তেলচুৰৰ পৰীক্ষাৰ খবৰ ল'ব আহিলোঁ কেনেবা হৈছে তাৰ পৰীক্ষা পৰীক্ষা ভাল হোৱা বুলিয়ে কৈছি ৰ'ব গোটেইকেইখনত 90ৰ ওপৰত পাবহি বোলে অ' ভালেই দেখোন কিয়া ভাল নহ'ব তাৰ পিছত অলপ কষ্ট কৰা নাইতো টিউশ্যন দিছোঁ 4টা আৰু যি লাগে তাকে আনি দিছোঁ 5টা বজাতে উঠে দেউতাক সি নুঠোতে আমি উঠো গতিকে ভাল হ'বাই লাগব বঢ়িয়া আপোনালোকৰ দৰে গাৰ্জেন হ'লি চলি ভাল হ'বই কষ্ট কচিহঁতে ফল পাবই 90% পোৱা ধেমালি কথা নহয়তো অকল আমিয়ে কষ্ট কৰা নাই সিও বহুত কষ্ট কৰিছে কিন্তু তাকো সেই হিচাপে জগাত ধৰছোঁ আমি সি য'তে টিউশ্যন ল'ম বুলি কৈছি তাতে দিছোঁ যি বিচাৰিছি তাকে আনি দিছোঁ আৰু তাৰ মাথা আছে আৰু আমি যি কওঁ চব কথা শুনেই কিন্তু সি আপোনালোকৰ দৰে যে গাৰ্জেনৰ চলি আমি পাওঁ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ফাটেই দিম আমি চাই লওঁ ৰ'ব মই তাতে একো নকওঁ মোৰতো কটনত পঢ়াবাই ইচ্ছা আৰু চিটটো সি পাবই কিন্তু মায়াকে তাক এৰি থাকপে নৰহে সেইকাৰণে বৰ জ্বালা হৈছে সেইকাৰণেতো আমাৰ কলেজত এডমিশ্যন দিয়ক সি ঘৰতে মাকৰ লগত থাকি আমাৰ কলেজত পঢ়িলাক আপোনালোকৰ কলেজত কি কি সুবিধা আছেনো আপোনাৰ কথাটো বাৰু জানো বাকী মাষ্টৰগিলাকে নাই আমাৰ ইয়াক পঢ়াব পাৰিব না ভাল ভাল যোৱা বছৰ আমাৰ কলেজৰ পৰাই 95টা চলি হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা দিছিল তাৰে 40টাই ছেকেণ্ড ডিভিজন পাইছি আৰু 30টাই হায়াৰ ছেকেণ্ড পাইছি আৰু বাকীখিনি গোটাই ফাৰ্ষ্ট ডিভিজন ষ্টাৰ আৰু ডিষ্টিংশ্যন নাই তাৰমানে আমাৰ এই 90% পাব সেই হিচাপে আপোনালোকৰ ৰিজাল্ট ভাল নাই নহয় তাতে এটা কথা আছে আমাৰ কলেজখন নতুন আছিল না যোৱা বছৰ চব থাৰ্ড ডিভিজন পোৱা চলিগিলা এডমিশ্যন লৈছিল আৰু সেইগিলাকে আমি ফাৰ্ষ্ট ডিভিজন দিছোঁ ছেকেণ্ড ডিভিজন দিছোঁ তাতকৈ আৰু কি কৰিম ই কিন্তু বহুত ভাল চলি যদি আমি পাওঁ ফাটে দিম ৰিজাল্ট আমি ধৰি লওক আপোনালোকৰ কলেজত মই তাক নাম লগাই দিলোঁ এক্সট্ৰাকৈ টিউশ্যন চিউশ্যন দিব লাগিব নেকি কিবা আৰু টিউশ্যন নেদলিও হয় দিলি ভাল কনফাৰ্ম হৈ থাকে আৰু দিয়কচোন বাৰু মাকৰ লগতো কথাটো একবাৰ আলোচনা কৰি চাওঁ যদি এৰি ফেলে থাকবে পাৰে কটনততো ফাইনেলে যদি মায়াকে যাবা নেদে তেতিয়াহ'লে আপোনালোকৰ কথা ভাবিম দিয়ক একবাৰ জনাব তেতিয়াহ'লে এটা কাম কৰোঁ ৰ মাইক মোবাইলটো খুজোঁ মাইক তাততো অৰুণাদৰ পইচা কিনি আছে দিব মোক মোবাইলটো খুজলি মানে মাই কথা এটা আছিলে কি কথায়ে মাই মোবাইল এটা লাগছিলে মোক আগতে ৰিজাল্টটো দেখ দে ইটা মোবাইল কি কৰা পৰীক্ষা ৰিজাল্ট দিয়াক গেলি মই ৰখি থাকবা নোৱাৰোঁ মোৰ লগৰ চলি চবৰে মোবাইল আছে 2 দিন পিছত এডমিশ্যন আছে আৰু কিতাপৰো খৰচা আছে ইটাতে মোবাইলটো দি পইচা কেইটা শেষ কৰবা নোৱাৰোঁ মই সেইগিলা টেনশ্যন দেউতাই ল'ব দে তই ইমান চিন্তা কৰবা নালগে দেউতাৰে ল'লিও মোৰ পইচা কেইটা হিচাপ কৰি থৈ দিছি টাইমত দেউতাই পইচা কিনি কিবাকে মিলাব দে তই অৰুণাদৰ পইচা কিনি নেদা কিয়া মোক মোবাইলটো কিনবা তোৰ চকু মোৰ অৰুণোদয়ৰ পইচা কেইটাত পৰছি তই পইচা কি কৰবি তোক দেখোন দেউতাই চব বস্তু আনি দিয়ে থাকে চব মই দেউতাৰকে আশা কৰি থাকিমতো মোৰ লগৰ চলি মাখাই গেম খেলি কিমান পইচা ইনকাম কৰি আছে মই ইনকাম কৰিম মই তোক দিম দে পইচা পালি গেম খেলাৰ কাৰণে মোবাইল লাগে নালগে যা তোৰ গেম খেলাৰ পইচা তই কিবা কথাগিলা বুজি নাপায় তই বাহিনীৰ কোপ খাবি না তই ইয়াৰ পৰা যাবি তই যদি মোক মোবাইল নেদা তেতিয়াহ'লে মই ভাতে নাখাওঁ যা নালগে যা খাবা তেলচুৰা ক'ত গেলে নাজনো মই ক'ত গেল তই ইয়াতে বহিহে আছা মাষ্টৰ এটা এইফালে গুচি গেল চাহ এটা দিব লাগে একো গুৰুত্বই নাই মানে মোৰ এনাই মাথা গৰম হৈছে আৰু মই কাকো আলপচন ধৰবা নোৱাৰো কি মাথা গৰম হ'লে তোৰ আপাক বেলে অৰুণোদয়ৰ পইচা কেইটা লাগে কিয় দিমে মই কি কৰবা খুজিছি অৰুণোদয়ৰ পইচা কেইটা লৈ ফেলে মোবাইল লাগে বেলে গেম খেলবা হয় নেকি মোবাইল এটা লাগাও হৈছে দে তাক আজিকালি ক্লাছ গিলা অনলাইনতে হয় না নেদা কিয় পইচা কেইটা গেমো খেলবা পাৰব লগতে অনলাইন ক্লাছো কৰিব পাৰব দে মোবাইল দিবা ইচ্ছা আছে দি নিজৰ পইচা দি দিবি মোৰ পইচা কেইটা দি নেদাও
তোৰ পইচাকেইটা তাৰমানে তোৰে আৰু মোৰ পইচাকেইটাই দি তহঁতক চবকে চাব লাগব তিৰি মানুহৰ পইচা খুজবা লাজ নাপা তই এই নালগে যা তোৰ পইচা তাক মই কিস্তি হ'লেও মোবাইল এটা লৈ দিব পাৰিম মই এটা বেলেগ কথা ক'ব খুজিছোঁ তোক এই সতীশ মাষ্টৰে এই মাত্ৰ গেল আমাৰ ঘৰৰ পৰাই তেলচুৰাক বোলে হেন্দৰ কলেজত এডমিশ্যন দিব লাগে মইতো তাক কটনতে পঢ়াম বুলি ভাবি আছোঁ দেচোন তই তাক এৰি থাকিব পাৰিবি না নৰা তাক মই গুৱাহাটীত যাবা দিবা নৰো কোনোদিন ঘৰৰ বাহিৰে ওলাই পোৱা নাই চলি তই কি তাক চিৰজীৱন বুকৰ মাজতে ভৰাই ৰাখিম বুলি ভাবছা না কি 90% পোৱা চলি এটাক এই ঘৰখনত ৰাখি পেলাই ধ্বংস কৰিব খুজিছা সি বাহিৰত গেলিহে ধ্বংস হ'ব গেমত ধান্দা সোমাইছে মাথাত এই মোবাইলতে গেম খেলব এই গাঁৱত ধৌদাকেইটাৰ লগততো ঘূৰি ফুৰা নাই না সি ইটা গেম নেখেলি ফেলে বুঢ়া হ'লে খেলব না কি যদি সি 90% পায় তাক কিন্তু মই কটনত পঢ়োৱাটো খাটাং যি কৰা কৰবি যা চলি পিছত বেয়া হলি মোক নকবি এই চা মই 100 টকা মাৰিম দেই সেই চা পালো না মই 200 টকা এখনি বেংকত আহিব না কি বেংকক আহিব ৰ আনি ৰাখি দে ৰ মই তোক হেই গেলে ওয়ালে তোৰ পাই একবাৰ ময়ো খেলো দিয়ে নালগে যিখিনি পইচা আছে তই খেদাবি তই আগে শিকিলো ভালকে টেকনিক লাগব এগলা খেলা তই মোবাইলটো আগে কিনিলো তাৰপিছত তোক মই ভালকে শিকাই দিম হ'ব দে আগে চাই লো এতিয়া তেলচুৰা কি কৰছ ইয়াতে সিদিনা তোমাৰ ঘৰত গৈছিলো পৰীক্ষা ভাল হ'ব বুলি কৈছি ভাল লাগছি শুনি দেউতাৰে কিবা কৈছি না মই কিবা কৈছিলো ঘৰত কচি কিন্তু ৰিজাল্টটো দিলক দিয়কচোন আগতে ৰিজাল্টটো তোমাৰ ভাল হ'বই এতিয়াতে কিবা এটা সিদ্ধান্ত ল'লি আমাৰ এটা ফ্ৰী কোচিং চলি আছিল তাতে জইন কৰিব পাৰিলা হয় ছাৰ 2 দিনমান ৰেষ্ট লওঁ দিয়ক মেট্ৰিকৰ টাইমত কম পঢ়িলো নেকি মাথা ঠাণ্ডা হোৱা নাই এতিয়া মোৰ এই আৰু 500 পালো চাচোন এই মোবাইলটো লোৱাৰ পিছত কিন্তু ইটো গেম মোকো লাগব দেই দিম দে আগে লচোন হ'ব দেই কি হা এই পইচা লগা কেন নেকি আপুনিও খেলে নেকি হেই ৰবা তুমি খেলছ সৰুচোন তোক কেকলে শিকি আছ ক'ত শিকালো এনে চাই আছে সি আৰু এইগিলা খান মাথা থকা মানুহৰে কাম তেলচুৰা এইগিলা ভাল নহয় দে এইগিলাত মাথা নামাৰিবা এতিয়া মই আহো দা আৰু কি কৰ মোক জনাবা দে আৰু লগো এবাৰ চাবি দে 200 লগাম দে লগোচোন হেইয়া পালো না 500 টকা মই গেমটো চাওঁ ৰ তই বেকাত মিলচোন পাৰবি না পাৰিম দে দে মিল সুবিন্দা ৰবা কয় পৰা আহিল ছাৰ এইফালে গৈছিলো কিবা সিদ্ধান্ত ল'লাক না ৰিজাল্ট দিবাৰ লাগি বেছি দিন নাই দেখোন আৰু মইতো আপোনাক সিদিনাতে ক'লোৱে মোৰ কটনত পঢ়াবা ইচ্ছা মায়াকেও সিফালে জোৰ দিছিহে মই মানা নকৰোঁ কিন্তু কথা এটা কওঁ কি কথা ছাৰ সি য'তেই নপঢ়ক তাক কিন্তু অলপ চকু দিব লগা আছিল তাৰ কিন্তু বাহিৰত ঠাণ্ডা অলপ সোমাইছে কি কৈ আছে এইগিলা ছাৰ এই মাত্ৰ মই ইফালে দিয়া হওঁতে চাৰিআলিত উমেছে গেম খেলি আছে সেইগিলা ভাল চলি নহয় এই উমেশ চুমেশাত গেমৰ প্ৰতি ইণ্টাৰেষ্ট আহা বুলি মই অলপ গম পাইছোঁ গেম খেলিলেও চলি বেয়া হয় না ছাৰ এইগিলা ভাল গেম নহয় এইগিলা পইচা লগা গেম এইগিলা জুৱা মোবাইলতো জুৱা খেলিব পাৰি মই আৰু সৰু চলি খেলা গেম বুলি ভাবছিলোঁ কিবা আজিকালি মোবাইলত এইগিলা গেম খেলি ফেলে কিমান মানুহ বৰবাদ হৈছে ভাল নহয় এইগিলাখান তাক কিন্তু উমেশৰ লগত লগ লাগবা নেদব উমেশত ভাল চলি নহয় কিন্তু এতিয়াও আছে নেকি উমেশৰ লগত এই মাত্ৰ মই আহোঁতে দেখা পাইছো তাক বেটাক আছে নামৰিব সৰু ছোৱালী অলপ বুজাব হেল্ল' অলপ ভালকে মিছ কৰ তেতিয়াহে খাই ভাল লাগব ৰা বেটা ইগলা কৰবাহে ঘৰৰ পৰা ওলাই হা দি আছো আজি আৰু টকো দি আছো ঘৰত অহাই নহয় বল আজি দি আছো বল ইয়াৰ লগত থাকিব নৰা
মোৰ মাৰ খাই মৰিম গম পাই দিনে আৰু খাবি না আৰু খাবি মই খোৱা নাছিলো মই মিজে কৰি খোৱা নাই আছিলো তই খোৱা নাই এই চুলিটো কেনকে মাছলি তই ঠিক কথাই কৈছিলি ই বেটা উমেশৰ লগ লাগি লাগি ধ্বংস হ'ল ইয়াক বেটাক ভাল বুলি ভাবিছিলো ভাল ভাবতে ভাবতে কাল হ'ল বেটা ই তাক মই কিস্তিত মোবাইল আনি দিবা খুজিছিলো গেম খেলহি উমেশৰ লগত তাতে জুৱা খেলি আছে বেটা ই মই খেলা নাই দেউতা মই চাই আছিলো বেটা চাই আছে না শিকি আছে আজি চাই আছা কালিক লগি খেলবি মোবাইল লাগে তক কি কৰবা গেম খেলবা কি গেম এগলা জুৱাৰ গেম মই তো খাক দিছিলো না ইটা গম পাই পেলাই হাহাকাৰ লাগছি মই কি জানো জুৱাৰ গেম খেলব বুলি মই বেলেগ গেম বুলি ভাবছিলো আৰু ইজি ডিষ্টিংশ্যন পাব বুলি কৈছি কবা নছো আৰু সঁচাই কৈছি না মিছাই কৈছি পাবি না নাপা ডিষ্টিংশ্যন হা এ হ'ব দে হ'ব যা বেছি হাল্লা কৰি থাকিব নালাগে সেইকাৰণে কৈছিলো চলি বেছি মাথাত উঠাই ৰাখিব নালাগে বুলি এ মোৰে ভুল হৈছে দে বেটাৰ ভাল হওক বুলি সি যি বিচাৰে তাকে আনি দিছিলো কিন্তু সি কাৰ লগত ঘূৰি আছে কি কৰি আছে সেইগিলাখান চকু কাণ দিবা পাহৰি গৈছিলো মই বেটাক অন্ধৰ দৰেকে বিশ্বাস কৰিছিলো মই এতিয়াও খং পলাই নাই কিন্তু মোৰ ইয়াক দেখিলে কিবা পিৰপিৰে উঠাইছি বেটাক দেও নেকি এ হ'ব দে ঠাণ্ডা হ মানুহটো